ফাইনেলি আমি চাৰ্মিনাৰ আহি পাইছো এতিয়া আপোনালোক চাৰ্মিনাৰ ওচৰত এখন আছে নিমৰা যোনখন ইয়াৰে সবচে ওল্ডেষ্ট আজি আমি ৰেডি সেডি হৈছে এটা গম পাইছে আমি চাগে অকণ ওলাই যাম ক'বাত সো আমি গৈ আছো চাৰ্মিনাৰ আমি এটা ফাইনেলি মেট্ৰোত উঠিলো এতিয়া আমি অন দ্য ৱে টু চাৰ্মিনাৰ ফ্ৰম মিয়াপুৰ মেট্ৰো ষ্টেচন ইয়াতে মেট্ৰোত মানুহে বহুত টাইম ইউটিলাইজেশ্যন কৰিছে হা দেখিছে নে ইয়াৰ ইউটিলাইজেশ্যন এনেকুৱা লাগে মই কৰোণাত নমৰোঁ কিন্তু মই মাস্ক পিন্ধি পেলাই উশাহ নাপায়হে মৰিম চ' মিয়াপুৰ মেট্ৰো ষ্টেচনৰ পৰা যদি আপোনালোক মেট্ৰোত আহে তেনেহ'লে আমি ইয়াতে ওজমেনিয়া মেডিকেল বুলি যিটো ষ্টেচন আছে ডেট ইজ দ্য নিয়েৰেষ্ট মানে আপোনাৰ চাৰ্মিনাৰৰ চ' সেইটোত নামি পেলাই আমি অ'টো ল'ব লাগে ফাইনেলি আমি চাৰ্মিনাৰ আহি পাইছোঁ এতিয়া আপোনালোকক দেখাম গোটেইখিনি এভৰিথিং ইভেন আমি বজাৰো কৰিম আজি এই অলপ কিবা এটা আছে তাই ক'ব আপোনালোকক কওক আজি মানে আমি ভাবিছোঁ যে 500 ৰুপিজত কিমান কি বস্তু পাওঁ ট্ৰাই কৰিম ত' বেছিকেতো এনেও মই আগতে ইয়াৰ পৰা বহুত বজাৰ কৰিছোঁ কিন্তু আজি ট্ৰাই কৰিম যে 500ত কিমান কি বস্তু কিনিব পাৰোঁ চ' আপোনাৰ আবেলি 5টামান বজালৈকেহে উঠিব দিয়ে ওপৰত এতিয়াতো আমাৰ বহুত দেৰি হৈ গ'ল ইটছ এবাউট টু বি 8:15 হৈছে চ' ইটছ নট পচিবল ৰাইট নাও ইয়াত ওপৰত উঠাটো চ' আমি বাহিৰৰ পৰাই যিমান পাৰিছোঁ দেখাইছোঁ আপোনালোকক এইটো বস্তুটো এনেকুৱা হয় হা এইটো পানীত দি দিয়াৰ লগে লগে ই এনেকুৱা হৈ যায় বোলে এইবোৰ হৈছে 10 টকীয়া কাণফুলি চাৰ্মিনাৰ ওচৰত এখন আছে নিমৰা যোনখন ইয়াৰে সবচে ওল্ডেষ্ট হয় আৰু চাহ ইয়াতে বহুত টেষ্টি চাহ পায় এণ্ড দ্য চাহ হিয়াৰ ইজ নন এজ ইৰানী চাই उस्मानिया बिस्कुट न्यू कोपरा पिस्ता बिस्कुट ओल्ड बिस्कुट काजू बिस्कुट जाम बिस्कुट खजूर बिस्कुट कराची बिस्कुट काजू बिस्कुट চ' ইয়াৰ এইকেইটা মানে বিস্কিট এটা বহুত ফেমাছ হয় ইয়াতে বিস্কিটটো নাখাওঁ বুলি ভাবিছিলোঁ কিন্তু নোৱাৰিলোঁ মানে $500 ৰুপিজৰ হল ষ্টাৰ্ট হৈ গ'ল এডাল মই কিনিছোঁ 30 ৰুপিজত Yes. একচুৱেলি 40 আছিলে পোৱালিটোৱে মানে পটককৈ 30 বুলি কৈ দিলে সি এটা মানে বাপৰে 40 বুলি ক'ব নোৱাৰিলে মানে চেণ্ডেল আমি পাইছোঁ 100 টকা বুলি কৈছে কি মজাকে কাটি দিছে দেখিছে ডাব 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 ডাবকে এইটো কিনিম বুলি আহিছোঁ মই এইটো 100 ৰুপিজ হয় मुझे दीजिए ये वाला तो अच्छा তাই চুৰি কিনিছে 100 ৰুপিজৰ ইয়াতে মানে লাট বজাৰ বুলি যিটো চুৰিৰ কাৰণে বহুত ফেমাছ হয় ইয়াৰে চাৰ্মিনাৰৰ লাট বজাৰ এইটো চুৰিৰ কাৰণে বহুত ফেমাছ ইয়াতে মানে বহুত বস্তু এনেকৈ 100 ৰুপিজত পায় এইফালেও আছে বহুত চুৰি 100 ৰুপিজ মোৰ হাতত চাগে
চুৰিবোৰ দেখি গম পাই মোৰ কিমান ক্ৰেজ থাকে আৰু যিমান জেগাত যাওঁ মই এটা উঠাওঁ চ' ফাইনেলি আমাৰ বজাৰ কৰি মেলি হৈ গ'ল এতিয়া ইয়াতে আমি ওচৰি আহিছোঁ যাতে ইয়াতে শাদাব বুলিকে এখন বহুত ফেমাছ দোকান আছে বিৰিয়ানীৰ তো আমি তাতে বিৰিয়ানী খাব গৈ আছোঁ এইখনেই হৈছে আমাৰ ফেমাছ শাদাব বিৰিয়ানী এইখন হৈছে আপোনাৰ শাদাবৰ ভিতৰটো খানা আহি গ'ল সেই বিৰিয়ানী এজনে পাৰাই নাই ৰখিবলৈ সেয়া ৰ'ব পাৰে নাই কেতিয়া খাওঁ কেতিয়া খাওঁ চ' আমি খাওঁ খাই মেলি ঘৰত যাম একেবাৰে ফাইনেলি আমাৰ খাই মেলি হৈ গ'ল পাণ খাম এতিয়া। তাই পাণ খাব খাই মেলি হৈ গ'ল চ' আজি ভাবিছোঁ যে আমি ভিডিঅ'টো ইয়াতে ৰেপ আপ কৰি দিওঁ আমি বিৰাট এক্সষ্টেড ভৰি বিষাই গৈছে ঘৰত গৈ ডাইৰেক্ট দেখুৱামহে আৰু সেই আমাৰ আগৰ ব্লগবিলাক চাব আৰু বহুত ডিষ্টাৰ্ব কৰিছে আৰু আপুনি আপোনালোকে যদি আমাৰ ব্লগবিলাক চাই ভাল পায় তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব প্লিজ কৰিব আৰু লগৰবিলাকক দেখাব ফ্ৰেণ্ডছ হওক ফেমিলি হওক আৰু যদি এতিয়ালৈকে আমাৰ আগৰ ব্লগবিলাক চোৱা নাই তেন্তে চব চাব আৰু আমাক ফিডবেক বাই বাই